নমস্কাৰ প্ৰিয় বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আমাৰ অতি মৰমৰ যুৱ অভিনেতা কিশোৰ দাসৰ খবৰটো আমি সকলোৱে পাইছোঁ। যি অতি দূৰদৰ্শতাৰ ফলত গুৱাহাটী হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈ আছে আৰু সমগ্ৰ অসমবাসীয়ে প্ৰাৰ্থনা কৰিছে যাতে তেওঁ অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ উভতি আহে। আৰু এই কথাটোৰ ডাঙৰ আপডেটটো হ'ল যে আজি তেওঁক মুম্বাইলৈ লৈ যোৱাৰ কথা আছিল, মুম্বাইৰ প্ৰিন্স আলী হস্পিটেললৈ। এতিয়া ছ'চিয়েল মিডিয়াত এনেকুৱা বাতৰি অথবা এনেকুৱা ভিডিঅ' ভৰি পৰিছে যে তেওঁলোকক মুম্বাইত লৈ যোৱা হৈছে, কিন্তু আমি আপোনালোকক জনাবলৈ খুজিছোঁ যে সেই কথা সত্য নহয় আৰু তেওঁক এতিয়ালৈ মুম্বাইলৈ যোৱা হোৱা নাই। কিশোৰদাৰ কেইটামান খবৰ অনুসৰি দিল্লীলৈ কেইটামান ৰিপৰ্ট আহিবলগীয়া হৈ আছে আৰু উক্ত ৰিপৰ্টসমূহ চিকিৎসকৰ হাতত পৰাৰ পাছতহে তেওঁক মুম্বাইলৈ নিয়া হ'ব। কিশোৰ দাসৰ শাৰীৰিক সুস্থ হ'লেও চিকিৎসকৰ মতে শাৰীৰিক সুস্থ অলপ দীঘলীয়া হ'ব। গতিকে আমি এই ভিডিঅ'টোৰ দ্বাৰাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ যে তেওঁ সুস্থ হৈ যাওক।